জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো মই লুকিহঁতৰ ঘৰৰ মুখত আৰম্ভ কৰিছোঁ। মানে দোকানলৈ আহিছিলোঁ, এতিয়া তাই পইচা আনিব আহিছে। আজি আমাৰ পানীপুৰি দোকানখনৰ কাৰণে বস্তু এটা বনাম, মানে সেইটো বিচাৰে। আমি আগতে হাতে দি থাকোঁ, এতিয়া কাগজৰ সেইটো বনাম। সেইটো কাৰণে এতিয়া আঠা এটা লাগে, সেইটো নিম আৰু খাবলৈ কিবা এটা নিম। ব'লক গৈ থাকোঁ। তাই পইচা আনিবলৈ গৈছে। এইজনী সেইটোৰ পৰা আমি দোকানৰ পৰা আহি আছিলোঁ। আজাৰ ফুলাৰ ভিতৰত আজাৰ ফুলি আছে। এইটো হ'লো আমাৰ 10 টকীয়া আঠা, 10 টকীয়া তেৰেমেৰে। চলো তেৰেমেৰে খাই খাই বনাই থাকিম আমি। সেইটো বনাই থাকোঁতে খাম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া মানে চাহ অকণ খাবলৈ মন গ'ল। এইফালে আমাৰ লুকিয়ে চাহ বনাই আনিলে। এতিয়া আমি তেৰেমেৰে সৈতে চাহকণ খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আমাৰ হৈ গ'ল। আমি এতিয়া দুটা ষ্টাইলত বনালোঁ। এটা আপোনালোকক দেখালোঁ ভালকৈ, আৰু এটা এইফালে আঠা দেখিছেনে? আঠা হাতত লাগি অৱস্থা নাই। এইটো এটা ষ্টাইল আৰু এটা ষ্টাইল। এইটো নেকাটিলেও হয়, এইটো আপোনালোকক কাটি বনাইছোঁ। এইটো কষ্ট, এইটো কষ্ট, অকল আঠাটো লগালেই হ'ল। এতিয়া ভৰা গোটেইখিনি ভৰাই দে। আমি মঙলবাৰে দিমগৈ। আমি প্ৰায় এক্সাইটেড হৈ আছোঁ দিবৰ কাৰণে। দিমগৈ আৰু এইকেইটা ভাল লাগিছে। এনেকৈ ভৰাই থ'ব পাৰিম। এনেকৈ বনাম। আজি প্ৰথম ন এইখিনি গোটেইখিনি ভৰাব এতিয়া।